মায়া বন্ধনৰ কথাখিনি মায়া সংসাৰখনে যে সেইকাৰণে হেৰিয়ে সৈতে যিমান দূৰ মায়া নমালে, কিন্তু এতিয়া ইমানকৈ বুজি পালে, ইমানকৈ এনেকুৱা বুজি পাইছে উদ্ধৱে বুলি কৈছে, উদ্ধৱ বুলি কৈছে। এইটো তেওঁকে অকল চিন্তা কৰি আছে কিয় নামটো দিলে উদ্ধৱ এই একাদশত, এই কথাটোকে অকণমান ব্যাখ্যা কৰিব নেকি? কৃষ্ণ প্ৰভু সমস্ত আন এটা নাম দিব পাৰিলেহেঁতেন, কিন্তু উদ্ধৱ যে নাম দিলে এই কথাটো অকণমান আমি এতিয়া আলোচনা চক্ৰত বহিম। এতিয়া অলপ যাৰ মানসিক চিন্তা সদায় ঊৰ্ধ্বমুখী হয়, কেতিয়াও সংসাৰী বিষয় বাসনাৰ কথাৰে নিম্নগামী নহয়, সদায় যিসকলৰ মন ঊৰ্ধ্বমুখী হৈ ঊৰ্ধ্বগতি লাভ কৰে, সেই অৰ্থত মহামহন্ত উদ্ধৱৰ চৰিত্ৰাৱলীৰ দ্বাৰাই এই কথাটো নিকা হয় যে উদ্ধৱে কেতিয়াও ভগৱন্তৰ ভকতি ৰসত যিমান আগ্ৰহী দ্বিতীয়জন আন কোনো নাই। সেইকাৰণে মহামহন্ত গৰাকীৰ নাম এভাগ হ'ল উদ্ধৱ। যাই নহওক, মহামহন্ত উদ্ধৱে শোকত জৰ্জৰিত হৈ ভগৱন্তৰ শ্ৰীচৰণৰ ফালে লক্ষ্য কৰি অতি দুখেৰে ভগৱন্তক প্ৰাৰ্থনা জনাইছে, তোমাৰ চৰিত্ৰ সম্যকে অমৃত, শুনৈ ভনৈ যিটো নৰে, পায়া প্ৰেম ভাৱ, নেৰৈ তজু পাৱ, বিষয়কো পৰিহৰে। মহামহন্ত উদ্ধৱে আত্ম উপলব্ধিৰ জৰিয়তে যে বাকী জগতবাসীৰ যিসকল ভকত, সেইসকল ভকতে সম্যকে অমৃত তোমাৰ চৰিত্ৰ, তোমাৰ চৰিত্ৰ যে একমাত্ৰ অমৃত, আৰু তোমাৰ চৰিত্ৰ, তোমাৰ গুণ যশ, তোমাৰ নাম বস্তুহে কেৱল যে অমৃত, বাকী তপ জপ যাগ যজ্ঞ দান দক্ষিণা তীৰ্থ ভ্ৰমণ যিমানবিলাক সংসাৰ তৰণৰ কাৰণে ৰাস্তা আছে, বা সাংসাৰিক জীৱনৰ যিমানবিলাক সুখ বুলি আমি ভাবোঁ, এই গোটেইবোৰ যে বিষ, এই কথাটো মহামহন্ত উদ্ধৱে পৰিষ্কাৰ কৰি দৰ্শাইছে। সম্যকে অমৃতত তোমাৰ কেৱল চৰিত্ৰ, শুনৈ ভনৈ মনত ভাবে যিটো নৰে, যিমান পৰিমাণে প্ৰভু তোমাৰ এই অমৃতময় চৰিত্ৰ মানুহে শুনিব আৰু ভাবিব, সিমান পৰিমাণে পায়া প্ৰেম ভাৱ, সিমান পৰিমাণে তাৰা সমস্তে প্ৰেমৰ ভাৱেৰে সৈতে আলোড়িত হৈ উঠিব তাৰা সমস্তৰ হৃদয়বিলাক। পায়া প্ৰেম ভাৱ, যিমান পৰিমাণে প্ৰেমেৰে সৈতে অতি ঊৰ্ধ্বগামী হৈ উঠিব, নেৰৈ তজু পাৱ, বিষয়কো পৰিহৰে। অৰ্থাৎ নিজৰ বিষয় বাসনাক কোনো প্ৰাণী নাই বিষয় ত্যাগ কৰিব বিচাৰে, বিষয় এৰিব বিচাৰে, এনেধৰণৰ কোনো প্ৰাণী নাই। কোনো প্ৰাণীয়ে বিষয় সুখ এৰিব নিবিচাৰে, মানুহে বিষয় সুখ এৰিব নিবিচাৰে, কিয়নো বিষয় সুখতে মানুহৰ জনম হৈছে আৰু মানুহ জীয়াই আছে, আৰু মানুহ এই বিষয় সুখৰ মাধ্যমেদি মানুহ এই সংসাৰৰ পৰা কৰবালৈ গুচি যাব লাগিব। গতিকে তেনেহেন ইন্দ্ৰিয়বিলাকে এৰিব নিবিচৰা বিষয় সুখকো ত্যাগ কৰি দিব পৰা হৈ যায় কেতিয়া, যেতিয়া পাৱৈ প্ৰেম ভাৱ হৈ যাব। অৰ্থাৎ
কাৰ লগত প্ৰেম ভাৱ ভগৱান কৃষ্ণৰ লগত, কাৰ লগত প্ৰেম ভাৱ ভগৱান ৰামৰ লগত। কেলে ৰামৰ চৰিত্ৰ কৃষ্ণৰ চৰিত্ৰহে হেনো সম্যকে অমৃত তোমাৰ চৰিত্ৰ বুলি কৈছে। এই অমৃত খালে মানুহ কি হয়? অমৰ হয়। গৰল খালে মানুহ, বিষ খালে কি হয়? মানুহ মৰে। গতিকে ভগৱন্তৰ চৰিত্ৰ মানে অমৃত বুলি কৈছে। সম্যক অমৃত তোমাৰ চৰিত্ৰ। আমাৰ কবিসকলে গাই নহয়, এতিয়া এটা কথা হ'ল, আৰু এটা কথা, সম্যক অমৃত তোমাৰ চৰিত্ৰ, ভগৱন্তৰ চৰিত্ৰ হেনো সাক্ষাৎ অমৃত বুলি কৈছে। তেওঁ অমৃত খালে মানুহ কি হয়? অমৰ হয়। গৰল খালে মানুহ কি হয়? মৰে। কবি গাইছে, আহা 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 চিনি লওঁ আহা অমৃতি গৰল, ফলতা নিচিনি নাজানি খাই হাবা ধৰি হোৱা কিয় পথহাৰা। আহা আহা চিনি লওঁ আহা অমৃতি গৰল দুটা ফল। অমৃত ৰূপী ফল খাই মানুহ জীয়াই থাকিব পাৰে, আৰু গৰল ফল খালে মানুহ মৰিব লাগিব। গতিকে ভগৱন্তৰ চৰিত্ৰ হেনো সাক্ষাৎ অমৃত বুলি কৈছে। শুনৈ ভনৈ যিটো নৰে, অৰ্থাৎ যিসকলে নৰে, যিমান যিমান পৰিমাণে শুনিব লাগিব, কিন্তু নুশুনিলে নহ'ব। আকৌ এতিয়া শুনাৰো ভাগ আছে। বোলে গালো নাম গ'ল উৰি তাৰ নাই আগগুৰি, এনেকুৱা নিচিনা হ'ব যদি শুনাত গণ্ডগোল হয়। এই শুনাৰ শ্ৰৱণৰ 3টা পৰ্যায় আছে। এই 3টা পৰ্যায় হ'ল উত্তম শ্ৰৱণ, মধ্যম শ্ৰৱণ আৰু নিম্ন মানদণ্ডৰ শ্ৰৱণ। এতিয়া নিম্ন মানদণ্ডৰ শ্ৰৱণ বা প্ৰাকৃত শ্ৰৱণ কাক কোৱা যায় এই সম্পৰ্কে মত কৰিব। ওৰাম কৃষ্ণ কথা শুনে মাত্ৰ নথাকে মনত। কালি বোলে নামঘৰত গৈছিলে নে বোলে কৈছিলো, বোলে বহুত সুন্দৰকে আলোচনা হৈছিলে, ইমান ধুনীয়া লাগিছিল, মই যাব নোৱাৰিম নহয়, অকমান ক'বলৈ হওকচোন। পাহৰি থাকিল। সেই ব্যৱস্থা আমাৰ সমাজতে বৰ্তমানো ধৰি লওক এই 3টা পৰ্যায়ৰ শ্ৰৱণ হৈ আছে আমাৰ মাজত। কোনোবা কোনোবা হয়তো এনেকুৱা শ্ৰোতা আছে, বহি আছে কিন্তু মনটো ঘৰত আছেগে। তেখেতলোকক শুনি আছে কিন্তু মনটো গৈ ঘৰত আছেগে, গতিকে তেখেতলোকৰ একো কথা মনত নাথাকিব। সেই কথাটো কৈছে, কৃষ্ণ কথা শুনে মাত্ৰ নথাকে মনত, প্ৰাকৃত শ্ৰৱণ বুলি কহিলো সাম্প্ৰত। তেৰা সমস্তে নুশুনাকে নাছিল, শুনিছিল, কিন্তু মনত এটাও কথা নাথাকিল। সেইকাৰণে তেৰাৰ সেইভাগক কোৱা হয় প্ৰাকৃত শ্ৰৱণ। 2 নম্বৰ মধ্যম শ্ৰৱণ হ'ল ৰাম শ্ৰৱণ মাত্ৰকে কৃষ্ণ বিষয়ত মন, পৰবোধে দক্ষ নহে মধ্যম শ্ৰৱণ। কৃষ্ণ কথা শুনিবলৈ যত্ন কৰি মন দি শুনি আছিল, কিন্তু ওচৰত আকৌ কোনোবা 2-1গৰাকী মানে অকণমান হেঁচি তুলি থকাৰ কাৰণে, অন্য কিবা কথাৰে পৰিৱেশটো নষ্ট কৰি থকাৰ কাৰণে সম্পূৰ্ণকৈ বুজি ল'ব নোৱাৰিলে নহয়। সেইকাৰণে নিজে সম্পূৰ্ণ বুজা নহ'ল কাৰণে মনোযোগ দিয়ে শুনিছিল, কিন্তু অলপমান পৰিৱেশটোৱে মধালি হোৱাৰ কাৰণে মানে সম্পূৰ্ণ কথাখিনি হৃদয়ংগম কৰিব পৰা নগ'ল। সেইকাৰণে পৰবোধে দক্ষ নহ'ল, অৰ্থাৎ আনক বুজাই ক'ব নোৱাৰে, কিন্তু নিজে বুজি পালে বোলে, কিছু হ'লেও বুজি পাই গ'ল। যেনেকৈ আমাৰ কোনো ল'ৰাই
নিজে ভালকে সব বুজি পায়, ভালকে পাছ কৰিলে, কিন্তু আনক টিচিং কৰা গুণটো, শিকোৱা গুণটো অলপ অভাৱ। সেই কথাটো পৰবোধে দক্ষ নহয়, নিজে কিছু হ'লেও বুজি পালে। পেৰা সমস্তৰ এই ভাগক কোৱা হয় মধ্যম শ্ৰৱণ। উত্তম শ্ৰৱণ ও ৰাম শুনিলে বুজিতে পাৰে, পৰতো কহিত উত্তম শ্ৰৱণ বুলি কহিলো নিশ্চিত। শুনিলে, ইমান মনোযোগ দি শুনি আছিলে। 28,000 ঋষি মুনিও শুনিলে ভাগৱত, আৰু মনত নাথাকিলে। এই শাৰীৰ মূৰত বহি থকা সূত নামৰ এটা ল'ৰাৰ ভাগৱত মনত থাকিল। কেলে? সিহে একদম কায় বাক্য মনে একান্তচিতে ভাগৱত শুনি আছিলে। 28,000 শুনিছিল, কাৰো মনত নাথাকিল। গতিকে সেই কথাটো শুনিলে, বুজিলে। যদি কিবা বুজাত গণ্ডগোল আছে, প্ৰশ্ন এভাগ আগবঢ়াই ভালকে বুজি ল'লে। আৰু সেইকাৰণে পাৰে আজিৰ বাদে কালিলে পৰতো কহিত উত্তম শ্ৰৱণ বুলি কহিলো নিশ্চিত। গতিকে শুনৈ ভনৈ মানে কি? ভগৱন্তৰ চৰিত্ৰ হেনো তোমাৰ চৰিত্ৰ সাক্ষাতে অমৃত। শুনৈ ভনৈ যিটো নৰে, যিসকল নৰে শুনিব আৰু ভাবিব লাগিব। শুনাত যিখিনি শুনা হ'ল, এই কথাবোৰ আমি যিমান পৰিমাণে দৈনন্দিন জীৱনত আমাৰ গৃহকৃত্যৰ মাজতো আইগৰাকী যদি ঘৰুৱা কাম কৰি থাকোঁতেও ভাবি থাকে কথাবোৰ, বাপ জনাই যদি ভাবি থাকে কথাবোৰ, তেতিয়াহ'লে ভাবোতে কি হ'ব? যিখিনি কথা শুনা হ'লে সেইখিনি কথা আৰু মনত দৃঢ়ভাৱে ৰৈ গ'ল। কাৰণ ভাবিবলৈ ধৰিলে যে আজি যিখিনি কথা শুনিলো, যদি কালিলে সেই কথাখিনি মন্থন কৰা যায়, মনত যদি ভাবি থকা যায়, চিন্তা কৰি থকা যায়। ধৰি লওক আপুনি দুজোপা কীৰ্তনৰ পদ যেনিবা মনত ৰাখিব বিচাৰিছে, এনেই মনত লৈ দিব নেকি? নিদিয়ে। দুলৰী ভাগৱতৰ যেনিবা 4-5 জোপা আপুনি মনত ৰাখিব চেষ্টা কৰিছে, এনেই লৈ দিব নে? দুলৰী গীজোপাই মনত সোমাই নিদিয়ে। এই দুলৰী গীজোপা আপুনি ভাবিব লাগিব। কীৰ্তনৰ পদ কিছুপা আপুনি ভাবি লাগিব। ভাবি থাকোঁতে দেখিব যে আপোনাৰ মনত মানে একেবাৰে হুবহু পাঠত যেনেকে আছে তেনেকে এটাও শব্দ, এটা আকাৰিক আৰু ভুল নোহোৱা মনত সোমাই গ'ল নহয়। সেই ব্যৱস্থাৰ কথা কৈছে। অৰ্থাৎ শুনৈ ভনৈ যিটো নৰে, যিমান পৰিমাণে শুনিব কৃষ্ণ কথা, ৰামৰ কথা, যিমান পৰিমাণে ভাবিব, সিমান পৰিমাণে পাৱৈ প্ৰেম ভাৱ জাগৃত হৈ যাব। নেৰৈ তজু পাও বিষয়কো লাগিলে পৰিহৰ। বিষয়ক এৰিব লগা হ'ব, এৰিব ভগৱন্তৰ গুঞ্জ নেৰে। আৰু চাহে চংকত নে মুঝে ঘেৰা হো, চাহে চাৰো और अंधेरा हो, पर मन डगमग मेरा हो रहे, ध्यान तुम्हारे चरणों में रहे, ध्यान तुम्हारे चरणों में। मिलता है सच्चा सुख, मिलता है सच्चा सुख केवल भगवान तुम्हारे चरणों में। यह विनती है पल पल क्षण क्षण रहे, ध्यान तुम्हारे चरणों में रहे, ध्यान तुम्हारे चरणों में। ভগৱানে তেতিয়া যিমান পৰিমাণে শুনিলে একান্ত মনে, যিমান পৰিমাণে ভাবিলে, শুনৈ ভনৈ যিটো নৰে, মায়া প্ৰেম ভাৱ জাগ্ৰত হৈ গ'ল। নেৰৈ তজু পাও, ভগৱন্তৰ পাও নেৰে। আৰু চৰ্ত দিছে, চাহে সংকট নে মুঝে ঘেৰা হো, যদি মই তোমাৰ ভক্তি কৰাৰ কাৰণে, যদি মই তোমাৰ চৰণত আশ্ৰিত হোৱাবলৈ যত্ন কৰাৰ কাৰণে, যদি মোৰ জীৱনত সাংসাৰিক জীৱনত কিবা সংকট নামিহে আহক, চাহে চাৰো और अंधेरा हो, যদি মোৰ চকুদি তোমাক ভক্তি কৰাৰ কাৰণে অন্ধকাৰ নামি আহি যাওক, তথাপিতো ভকতে পৰোৱাই নকৰে, ভকতে ভয় নাখায়। কেলে? অভয় চৰণত
ভকতে শৰণ ল'লে। গতিকে মহামহন্ত উদ্ধৱে এতিয়া এই দৃঢ় নিশ্চয়াত্মক ভাৱ প্ৰকাশ কৰিছে ভগৱন্তৰ সন্মুখত আৰু এভাগ প্ৰাৰ্থনা জনাইছে। প্ৰাৰ্থনা ভাগ কি বুলি জনাইছে? এৰাম শয়নে ভজনে স্নানে গুপ্য স্থানে সদা সেৱা কৰো স্বামী তুমি এৰিলাতে ঐ বন্ধু মাধৱ অৱশ্যেকে যাইব মৰি মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দৰহায়া শোষিত কিনো বিপৰীত তৰিব দুষ্ট মায়া। মই সখা মই এনে এটি শয়ন পাৰ হবলৈ দিয়া নাই। শয়নে যিদিনা মই শয়ন কক্ষত বিচনাত উঠাৰ লগে লগে মই তোমাক অৰ্পণা নকৰাকে মই শয়ন গ্ৰহণ কৰিলোঁ। মানে এইটো আমাৰ কাৰণে মহামহন্ত উদ্ধৱৰ এটা মহান আদৰ্শ। আমাৰ সমস্তজন গৃহস্থী মানুহৰ কাৰণে অতীৱ দৰকাৰ। এতিয়া আমি ইতৰ প্ৰাণী গৰু ম'হ খোৱা দি আমি শুওঁ। কেনেকৈ আমি শুব লাগে এই জ্ঞানটো আমাক উদ্ধৱ মহামহন্তৰ এই মহান বাণীৰ জৰিয়তে আমি আহৰণ কৰিব লগা আছে। শয়নে উদ্ধৱে কৈছে মোৰ এনে এটি দিনৰ এনে এটি ৰাতিৰ মই শয়ন পাৰ হ'বলৈ দিয়া নাই যিদিনা মই তোমাক শয়ন অৰ্পণ নকৰাকে মই শুলো। শয়নে ভোজনে মই এনে এটা সময়ত এনেধৰণৰ অন্ন বা খাদ্য মই গ্ৰহণ কৰা হোৱা নাই কোনোদিনে যিটো সময়ত যি ভাগ অন্ন বা খাদ্য মই তোমাক অৰ্পণা নকৰাকে মই খালো। গতিকে আমাক এই জ্ঞানটো কৈছে আমিও ভগৱন্তক উদ্ধৱৰ নিচিনাকে অৰ্পণা কৰি আমি খাব লাগে। কেলে অৰ্পণা কৰিলে কি লাভ হয়? তোমাকে দিলে আপোনাতো দিলে, ভগৱন্তক দিলেহে হেনো আপুনি আমি গ্ৰহণ কৰা হ'ব বুলি কৈছে। আমাৰ আত্মাই গ্ৰহণ কৰা হ'ব বুলি কৈছে। আমাৰ আত্মাই গ্ৰহণ কৰা নহ'ব। ইতৰ প্ৰাণীয়েও মানে ঘাঁহ বন খাই জীয়াই থকাৰ নিচিনাকে আমি তেনেধৰণে জীয়াই থকাহে হ'ব যদি ঈশ্বৰক অৰ্পণা কৰি অন্ন গ্ৰহণ কৰা নাযায়। গতিকে মহামহন্ত উদ্ধৱে কৈছে মই ইতৰ প্ৰাণীটো নহয়, মইতো এজন জীৱশ্ৰেষ্ঠ মানৱ। গতিকে লৈ মই জীৱশ্ৰেষ্ঠ মানৱ হোৱাৰ কাৰণে হে প্ৰভু মই এই কথাটো কেতিয়াও পাহৰিবলৈ দিয়া নাই। মই তোমাক অৰ্পণা নকৰাকে কিবা দ্ৰব্য মই গ্ৰহণ কৰিলোঁ খাম। এইটো হ'ল আমি সমস্তজন মানৱৰ কাৰণে এভাগ শুদ্ধ সংস্কৃতি আৰু হৰি সেৱাৰ ই এক মাধ্যম। ভগৱন্ত আমাৰ কাৰণে এনেই প্ৰসন্ন হ'বনি নহয়। মহামহন্ত উদ্ধৱৰ নিচিনাকে আমি যিমান পৰিমাণে খাওঁতে শুওঁতে উঠোতে বহোঁতে সৰ্বতোক্ষণতে কৃষ্ণ পৰায়ণ হ'ব পাৰিম সিমান পৰিমাণে ভগৱন্তই কিন্তু ভকত পৰায়ণ হৈ যাব। ভগৱন্তই ভকত পৰায়ণ এনেই হ'ব নেকি? নহয়। যিমান পৰিমাণে ভকতে ভগৱন্তৰ কথা ভাবিব সিমান পৰিমাণে ভগৱন্তই ভকতৰ কথা ভাবিবই আৰু মনত ৰাখিবই আৰু। গতিকে বুজনে স্নানে মই বাহ্যিক জলধাৰাৰ জৰিয়তে মোৰ পঞ্চভৌতিক দেহটোৰ মোৰ মুণ্ডত জলধাৰা বৰিখন কৰাৰ লগে লগে হে সখা মোৰ মনত মই সেই মুহূৰ্তত নাম গংগা জলেৰে মোৰ হৃদয়খন পবিত্ৰ কৰাত নহ'ল। এনেকুৱাটো সময় মই হ'বলৈ দিয়া নাই। প্ৰত্যেকটো স্নানৰ সময়ত বাহ্যিক জলধাৰাৰে মোৰ শিৰত অভিষেক কৰাৰ লগে লগে তোমাৰ নাম গংগা জলেৰে মই হৃদয়খন পবিত্ৰ সদা সৰ্বদাই কৰি আহিছোঁ। স্নানে গৌপ্য স্থানে মানুহে ভাবে যে মোক আজি কোনেও নেদেখি। কোনোবাই দেখিছিলে? নাই কোনেও দেখা নাই। কোনেও নাই দেখা বুলি ভবা ধাৰণাটোত এই অধম উদ্ধৱে এই বুলি কৈছে তেতিয়াও মই ভাবি থাকো মোক কিন্তু এজনে দেখি আছে, ময়ো এজনক দেখি আছো, সেইজন হ'ল তুমি। মোৰ কাৰণে গুপ্য স্থান মানুহৰ কাৰণে যিটো গুপ্য স্থান বুলি অভিহিত কৰে সেই সময়টোতো এই উদ্ধৱে গুপ্যতা নাই বুলি
ভাবি থাকে, জাগ্ৰত হৈ থাকে। কেলে মই তোমাক লুকুৱাব পাৰিম নেকি? নোৱাৰো। সেইকাৰণে পঢ়াৰ পৰা আমাৰ মাধৱ গুৰুজনাই সেইজোপা ঘোষাৰ জৰিয়তে সেই কথাষাৰ লিখিছে কি বুলি মন কৰক। হৰি পৰে ধৰ অন্যায় নকৰ, দুৰ্জন মন পামৰ, শ্ৰদ্ধ সাক্ষী সমে ইয়াৰ ভিতৰে আছে দেৱ দণ্ড ধৰ। 14জন সাক্ষীয়ে চাই থকা স্বত্বেও আমি আকৌ কৈছো যে মোক কোনো নেদেখিলে। এজন দণ্ডাধীশে মানে দণ্ড বিহিত কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছে, আসনাধীষ্ঠ হৈ আছে আদালতত। তথাপিতো মই মানে অহংকাৰ কৰি ফুৰিছো, মোক কোনো নেদেখিলে। সেইকাৰণে গুৰুজনাই আমাক অলপতে নিবেদন জনাইছে, কি বুলি কৈছে? অ ৰাম কৃষ্ণ নাম বোলম নভাই, পৰম যতনে তেজিয়া যতন্যাই, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডাই, শ্ৰদ্ধয় সাক্ষীক ভাণ্ডিবে কোনয় উপায়। মই তোমাক লুকুৱাইছো, মই তোমাক আঁৰ কৰিছো। তোমাৰ গাত দোষ নাই, তুমি সেইকাৰণে মোক আঁৰ কৰিছা। আমি যদি ভগৱন্তক আঁৰ কৰো, ভগৱন্তই আমাক কিন্তু আঁৰ কৰিবই। ইয়ে যথানাম প্ৰপদ্যন্তে তাং স্তথৈব ভজাম্যহম। ভগৱান কৃষ্ণই কৈছে, মোক যিজন নৰে যেনেকে যেনেকে ভাবে, এই যথানাম প্ৰপদ্যন্তে, যিসকল লোকে মোক যেনেকে যেনেকে ভাবে, তাং স্তথৈব ভজাম্যহম, মই সেইসকলক তেনেধৰণেই ভাবো। মই তেওঁৰ ভাৱনাটোৰ অকণমানো ইফাল সিফাল নকৰোঁ। তেওঁ যদি শুদ্ধ হয় ভাবিছে, ময়ো তেওঁ শুদ্ধ ভাবি ভাবিম। তেওঁ যদি বেকাকে ভাবিছে, ময়ো তেওঁ বেকাকে ভাবিম। মোৰ গাত দোষ নাই। গতিকে লৈ বহাৰটো মাধৱ গুৰুজনাই ক'লে, ঈশ্বৰ পৰম কৃপালু দয়ালু, দয়ালু কৃষ্ণ ভগৱন্তৰ কৃপা লাভ কৰিবৰ কাৰণে ৰাম কৃষ্ণ ৰাম বোল মন ভাইয়ে, পৰম যতনে তেজিয়া যত অন্যায়। গতিকে যিমান পৰা যায় অন্যায় বৰ্জন কৰি পৰম যত্ন কৰি হলেও ভগৱন্তৰ যিমান যিমান পৰিমাণে আমি গুঞ্জক শ্ৰৱণ কীৰ্তন কৰিব পাৰিম, সিমান সিমান পৰিমাণে ভগৱন্ত বস্তুৱে আমাক কৃপা কৰিব। মহামন্ত উদ্ধৱে ক'লে, সদায় সেৱা কৰো স্বামী, তুমি এৰিলাতে মই তোমাক ইমান ভাল পোৱা স্বত্বেও তুমি যদি মোক এনেটো অৱস্থাত এৰি থৈ যোৱা, আৰু মই কিন্তু জীয়াই নাথাকিম। 2 নম্বৰত ক'লে, মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া দঢ়াই আছো চিত্ত, কিন্তু বিপৰীত তৰিব দুষ্টৰ মায়া। মই পিন্ধো চাৰ মানে ভগৱান কৃষ্ণত অৰ্পণা নকৰাকে মহামহন্ত উদ্ধৱে কোনো বস্ত্ৰ আভূষণ অহং ভাৱনাৰে পৰিধান কৰা নাই। ভগৱন্তত অৰ্পণা কৰাৰ পিছতহে ভগৱন্তৰ প্ৰসাদ গ্ৰহণ কৰি জীৱন জি থকা এজন মহান ভকত হল উদ্ধৱ। তোমাৰ উচিষ্ট খায়, কেলে মই তোমাক অৰ্পণা কৰি তোমাৰ উচিষ্ট হেন ভাবি গ্ৰহণ কৰিছো খাদ্য অন্ন ৰূপে, কাৰণ মই মায়াক তৰিবৰ উপায়টো হল তোমাৰ উচিষ্ট মই গ্ৰহণ কৰিলেহে মায়াক তৰিব পাৰিম। ইয়াৰ পিছত ক'লে, অ ৰাম আমি মহামূঢ় গৃহবাসী সুখে, সংগ লৈয়া ভকতৰ
জ্ঞানী মহাপুৰুষ এই সখা আমি পৰম গৃহী মানুহ পিছে আমি গৃহী যদিও আমাৰ জীৱন অতিকে ধন্য কেলে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব মায়া দুষ্ট মায়াক জয় কৰাটো মায়াক তৰাটো বৰ সহজ নহয় বৰ দুষ্ট কেনেকুৱা মায়া জটিল আমাৰ জয় কৰাটো মায়াক অ মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি আমাৰ মনকতে জিয়া দূৰ নযায় ভগৱন্তৰ মায়া মহান বলৱান বুলি কৈছে আৰু ভগৱন্তৰ মায়াই আমাৰ মনৰ পৰা দূৰ হ'ব নিবিচাৰে গতিকে আমাৰ মনৰ লগত ঠাহ খাই থকা ভগৱন্তৰ মায়াক তৰিবৰ কাৰণে উপায় এটাই মহামহন্ত উদ্ধৱে ৰখাইছে আমি যিমান পৰিমাণে আমাৰ পিন্ধা উৰা আমাৰ চিন্তা চৰ্চা ভগৱত পৰায়ণ হৈ যাব ঈশ্বৰ পৰায়ণ হৈ যাব আমি যিমান পৰিমাণে ভগৱন্তক অৰ্পণা কৰি ভগৱন্তৰ উচিষ্ট আমাৰ প্ৰসাদ আমি গ্ৰহণ কৰা স্বভাৱত আহি যাব সিমান পৰিমাণেহে আমি মায়াক তৰিব পাৰিম বৰ্তমান দূৰৈ জোপা নেকি কথাখিনি ইমান ধৰণে হ'ল পৰৱৰ্তী 5 কৃপা কৰক আগবাঢ়িব পৰা যাব কৃষ্ণ কৃষ্ণ